বাণী ওজন আছে কল আৰ্ট সব সকলো মানুহকে বোলে ভগৱানে কিবা না কিবা এটা কলা দিছে গুণাগুণ দিছে তাক কি বুলি কোৱা হয় হবি বুলি কোৱা হবি ৰুচি প্ৰত্যেক মানুহে কিবা না কিবা এটা বিষয় ভাল পায় তাকে কি বুলি কোৱা হয় হবি ৰুচি প্ৰথমে আমি কি কৰিব লাগে আমি এই ৰুচিৰ বিষয়ে আমি জানিব লাগে মোক ভগৱানে কি গুণ প্ৰদান কৰিছে এই কথাখিনি আমি প্ৰথমে জানিব লাগে ল'ৰা ছোৱালী কি ভাল পায় মা দেউতাই কথাটো প্ৰথমে চিন্তা কৰিব লাগে মোৰ ল'ৰা ছোৱালী কি ভাল পায় এতিয়া সেইটোকে হবি ট্ৰান্সফৰ্ম ইনটু হেবিট এই ৰুচি অভ্যাসলৈ পৰিণত কৰিব লাগে বুঝে বুঝे भाई बड़ी को लागी बानी कोई सब पे को लागी पैसा कसरी कमाओ टका अर्जन केनेदरे কৰিব পাৰি হবি ট্ৰান্সফৰ্ম ইনটু হেবিট আমাক ভগৱানে যিখিনি গুণ প্ৰদান কৰিছে সেই গুণখিনি আমি অভ্যাসলৈ পৰিণত কৰিব লাগে because practice makes man perfect मान्छेलाई कसले परफेक्ट बनाउँछ भन्दा प्र्याक्टिसले अभ्यास जे कुरा पनि हामीले अभ्यास गर्यो भने मात्रै हैन त्यसमा हामीले दक्षता हासिल गर्न सक्छौँ म जान्दछु भनेर एक वर्ष चुप लाग्नु भने कि पातरी भने न्युज एङ्करले पनि बिर्सिन्छ बोल्नलाई अनि जस्तै चुखा कटारी किनेर ल्याउनुहोस् त्यो दाउलाई बारीमा फ्याँकिदिनुहोस् भोलिपल्ट खिया लाग्छ रस ठिक होइन इमान सिक्न गएको पनि हेर्नु ব্যৱহাৰ নকৰাকৈ যদি বাৰীত পেলাই থৈ দিয়ে মামৰ ধৰি গ'ল গতিকে আমাৰ জীৱনৰ এটা লক্ষ্য আছে কিছুমান মানুহক বোলে ভগৱানে এইবোলে ইঞ্জিনিয়াৰিঙৰ বস্তু এই ল'ৰাটো বোলে লাইন চাইন খুব সুন্দৰকৈ লগাব জানে কোনো ইঞ্জিনিয়াৰ পঢ়াই নাই এটলিষ্ট ভগৱানে তাক শিকনি দিছে গাঁৱত কিছুমান কয় নহয় এই মেচিন চেচিন বোলে আমুকে চব বনাই দিয়ে পঢ়া ইঞ্জিনিয়াৰ নহয় বোলে আমাৰ গাঁৱত যে ল'ৰা আছে বোলে ই মোবাইল চব বনাব পাৰে শিকাই নাই এটলিষ্ট সেই গুণ ভগৱানে তেওঁক প্ৰদান কৰিছে এই হবি কি কৰিব লাগিব হেবিটলৈ অভ্যাসলৈ পৰিণত কৰিব লাগিব হবি ট্ৰান্সফৰ্ম ইনটু হেবিট আৰু হেবিটলৈ কি गर्नुपर्छ সেই অভ্যাস কি কৰিব লাগিব habit transform into